আজি আকৌ মায়ে মই যাবলৈ ওলাইছোঁ এফালে, মানে মোৰ হ'বৰ লগা চচুৰাল। যিহেতু মোৰ বাই শাহু বিয়া হৈছে জোনাই ডিষ্ট্ৰিক্টলৈ, কিন্তু বাৰ ভাল খবৰ আহি আছে। যিহেতু এতিয়া 5 মাহ পঞ্চমীত দিব লাগে, আৰু পঞ্চমীত সদায় মাকৰ ঘৰতে দিয়ে। তো বাহঁত আহিছে, চ' আমিও আহিছোঁ। আৰু যিহেতু আমাৰ অহা অলপ দেৰি হ'ল, আৰু এইবিলাক শুভ কাম সদায় আগবেলা 12টা বজাৰ আগতেই কৰিব লাগে। চ' আমি আহি পাওঁতে অকণমান দেৰি হ'ল। এইফালে খুৱাই আছে মায়ে পঞ্চমীত, এইফালে ভিনদেউ আৰু বা। আপোনালোকেও আশীৰ্বাদ কৰিব বাৰ দিনবোৰ ভাল হওক বুলি। আৰু ভিতৰলৈ আহিলোঁ, এয়া দেখিছেনে আমাৰ ছাৰে কি ফটো আমি কিবা কিবি কৰিছে, সেয়া বাৰু বাদ দিয়ক। আৰু এই অকণমানিজনী দেখিছেনে, এইজনী হৈছে বাৰ জাকৰ ছোৱালী। 7 বছৰমান হৈছে, বাহঁতে লৈ আহিছে। তাই ইমানেই কথা খুব মৰম লগা। আৰু তাইক নাচিবলৈ ক'লে মানে কোনো লাজ নকৰে, এয়া একদম পূৰা ডান্স মাৰিছে। তাৰপিছত দিনটো তাতে পাৰ কৰিলোঁ। আৰু এইফালে চব শাহুমাই যিহেতু ফুলৰ প্ৰতি বহুত বেছি চখ আছে, বহুতবোৰ ফুল আছে। কেতিয়াবা আকৌ গ'লে আপোনালোকক দেখাম বাৰু। তাৰপিছত আকৌ পাছফালে মাতি আনিলে, পাছফালে এয়া কপৌ ফুল কৰিছে, সেয়াও দেখালে। তাতে দিনটো থাকিলোঁ। বহুতখিনি মানুহ আছিলে বাৰু, পিছে ভিডিঅ' কৰা নহ'লে, যিহেতু বেয়া পালোঁ ভিডিঅ' কৰিবলৈ। ভাত পানী খাই 4টামান বজাত ঘৰলৈ যাওঁ বুলি ভাবিলোঁ। চ' বতৰটো ইমান ভাল নহয়, তথাপিতো বাহঁতো আমাৰ লগতে গ'ল, আমি সকলো মিলি পেলাই ঘৰলৈ বুলি আহিলোঁ।